নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক ভাৰতীয় আছামিজ কিচেনলৈ। আজি আমাৰ ডিছটো হ'ল তিয়ঁহৰ লগত মাছৰ মাথাৰ খাৰ। তিয়ঁহ দুটা বাকলি নেচলাকৈ মিহি মিহিকৈ কাটি ল'ব। জলকীয়া 3টা, নহৰু 6 ফুটা, আদা অলপমান পিচি ল'ব, মাছৰ মাথা এটা। এতিয়া গৰম কেৰাহীটোত মাছৰ মাথাটো ভাজিব পৰাকৈ তেল দিব। তেলখিনি গৰম হোৱাৰ পিছত আধা চামুচ পাঁচফোৰণ দিব। তাৰপিছত নহৰু কেইটা দি দিব। তাৰপিছত জলকীয়াখিনি দি দিব। ৰংচঙীয়া হোৱালৈকে ভাজি থাকিব। অলপ সময়ৰ পাছত মাছৰ মাথাটো দি দিব। এতিয়া মাছৰ মাথাটো ভাজি লওক। অলপ সময় মাছৰ মাথাটো ভাজি লোৱাৰ পিছত তিয়ঁহখিনি দি দিব। 4 চামুচ কলাখাৰ দি দিব। নিজৰ মতে দি ল'ব। এতিয়া অলপ সময়ৰ কাৰণে লৰাই থাকিব। অলপ সময় লৰাৰ পিছত ঢাকি দিয়ক। কণীখন গুচাৰ পিছত আৰু অলপ সময় লৰাব। এতিয়া হালধি আধা চামুচ দি দিয়ক আৰু অলপ সময়ৰ কাৰণে লৰাই থাকিব। অলপ সময়ৰ পিছত পিচি থোৱা আদাখিনি দি দিয়ক। অলপ সময় লৰাৰ পিছত ঢাকি দিব। ঢাকনিখন গুচোৱাৰ পিছত আকৌ অলপ সময় লাৰি দিব। তিয়ঁহখিনি সিজাৰ বাবে আধা গিলাচ পানী দি দিব। অলপ সময় লৰাই থাকিব। এতিয়া গেছৰ ওপৰতে অলপ সময় থৈ দিয়ক। অলপ সময়ৰ পিছতে তিয়ঁহৰ খাৰখিনি তৈয়াৰ হৈ গ'ল।